HJCত এইবাৰ প্ৰথমবাৰ বিহু আদৰণি পতা হৈছে, গতিকে জুবিন দালৈ এগছি চাকি আগবঢ়াই অনুষ্ঠানখন আৰম্ভণি কৰা হ'ল। আৰু যিহেতু এইবাৰ আমি প্ৰথমবাৰ জুবিন দাবিহীন বিহু পাতিবলৈ গৈ আছোঁ, গতিকে সেইবাবে বতৰো সেমেকা কৰিছে চাগে, কিন্তু বিহু বুলি ক'লে ৰ'দ বৰষুণ যিয়ে নহওক একো চাবলৈ নাই। বাকী নাচ গানৰ উপৰিও আজি ষ্টুডেণ্টসকলে ইয়াত বিভিন্ন ধৰণৰ ষ্টল বহাইছিলে। ইয়াত বিভিন্ন ধৰণৰ হেণ্ডক্ৰাফ্ট, ঊলেদি বনোৱা বস্তু, পিঠা পনা, গামোচা আৰু লগতে 100 বিধ শাকো ওলাইছিলে। লগৰটোৱে দিয়া দোকান 100 বিধ শাকৰ ভিতৰত দুটামানৰ বাহিৰে প্ৰায় বস্তুবিলাক মানুহে চিনি নাপায়, ময়ো চিনি নাপাওঁ। গতিকে ফিউচাৰ এডুকেশ্যনসকল বিহুত দোকান দিবলৈ ৰেডি হৈ থাকা। শেষত চবেই অলপমান ফূৰ্তি কৰিলোঁ আৰু দেই।